স্বাগতম জানাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই এতিয়া বৰ্তমান আছোঁ কেন্দ্ৰখনত। ৰূপম আহি আছে পাঠশালাৰ পৰা। ৰূপম আৰু মই ঠাইলৈ যাম আৰু ক'ত যাম কি কৰিম চাই থাকিব শেষলৈকে ভিডিঅ'টো, তেতিয়া গম পাব। ৰূপম আহি আছে, বৰ্তমান আহি পোৱা নাই ৰূপম, ৰখি আছে কেন্দ্ৰখনত। ৰূপম আহি পেলাই দেউতাই যাম আৰু আহি গৈছে। এই ৰূপমৰ লগত চাহ একাপ খাই লওঁ আৰু এই বহুত দেৰি কৰি পেলাইছে, মোক ৰখাই আছে আধা ঘণ্টাৰ বেছি, 45 মিনিটমান ৰখিব লগা আছে। আহি নাপায়। গৰু গাড়ীত আছিল না গাড়ীত আছিল বা নাজানো আৰু। ফাইনেলি আমি আহি পাই গ'লোঁ ঢেকীয়াজুলি কলেজ। এতিয়া গেট পাইছোঁ ঢেকীয়াজুলি কলেজৰ। এতিয়া ভিতৰত সোমাই যাম। আমি ভিতৰত সোমাই আহিলোঁ। দেখা পাইছে ৰাস্তাত দুয়োটা পাৰে ষ্টুডেণ্টে ৰখি আছে আদৰি নিবৰ কাৰণে। এই চাৰিওফালে ষ্টুডেণ্ট কিমান হৈছে চাওক। তুমি এইটো এনেকৈ ল'বা, তুমি নামি দিব পাৰা। আমি নামি দিওঁ ন? নহয় সোমাই দিম, গাড়ী সোমাই দিম।
নমস্কাৰ আৰু আমি এতিয়া উপস্থিত আছোঁ ঢেকীয়াজুলি কলেজত আৰু মই আপোনালোকক দেখাব বিচাৰিছোঁ এওঁলোকৰ চিঞৰটো ইমান জোৰ আছে গতিকে সকলোৱে চিঞৰটো দেখাবলৈ অনুষ্ঠান বৰ্তমান শেষ হ'ল এনেকৈ মানে লৈ এতিয়াও ষ্টুডেণ্টবোৰে ফটো উঠিবৰ কাৰণে বাহিৰত ভিৰ কৰি আছে মানে প্ৰগ্ৰেম শেষ হৈ গ'ল কেতিয়াবা এতিয়াও ফটো উঠিবৰ কাৰণে ষ্টুডেণ্টে ৰখি ভিডিঅ' কৰি থোৱা তেতিয়া থাকি যাব সেলফি নাথাকিব হৈছে বাই কিবা এটা কৈ দিয়া মোৰ নাম দেৱিকা কিবা এটা কিম দেৱি আইসক্ৰীম প্ৰেম বাঢ়িব মাইনা প্ৰেম বাঢ়িছে মোৰ আছে Wonder Sisters official আৰু Rupankrita Alankrita College আচ্ছা ঠিক আছে থ্যাংক ইউ এটা ফটো ম্যাম প্লিজ বাই বাই অনুষ্ঠান একো নাই ইমান গুটে জুৱাৰ পিছতে বস্তু ঠিকে আমাৰ খানা আহি গ'ল খাম চাব গাখীৰ চাহ কৰ্ণ খালোঁ ৰুটি দুখন পনীৰ মটৰ পনীৰ আৰু এওঁলোকে আমাক হাফতে ইমান দিছে চাওক ইমান দিছে এইটো বোলে হাফ হয় বহুত ভাল হয় ইয়াৰ খানা আমি আগতেও খাইছোঁ আৰু ইয়াতে অমলেট আৰু পিঁয়াজ জলকীয়া নেমু টেঙা আৰু এইপিনে চিকেন আৰু আজিৰ এই ব্লগটো এইখিনিতে সমাপ্ত কৰিছে মুখখন খালি দেখা নাই আৰু গানটো এবাৰ গাব নেকি আমাৰ ৰাহুলে বহুত ধুনীয়া গীত শুনালে আমাক আমি একদম আপ্লুত হৈ গৈছোঁ সার্চ কৰি আছো গানটো পোৱাই নাই গতিকে আমাৰ বহুত দুখ লাগিছে যে আমি গীতটি নাপালোঁ এইপিনে আছে দেখা নাপায় তাত গীতও দেখা নাপায় এইপিনে আছে ৰূপম চাওঁ ৰূপম হাই ই কাক বা হাই কৰি আছে এইটো লাইটে জ্বলাই টুপিটো অলপ দেখা পায়
এইপিনে আছে নেনো আৰু পাৰহিছো নেকি নাই নাই আৰু এইখিনিতে আমি সকলো অসমবাসী ৰাইজক ইয়াতে এটা চকটো বলো কি নাই নেকি ৰিকুৱেষ্ট কৰিছোঁ যে সকলোৱে প্লিজ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব অকণমান ছাপৰ্ট কৰিব ৰাহুল দাক আৰু আশা কৰিছোঁ কি বুলি আছে RJ মিনি ব্লগ RJ মিনি ব্লগ ন চ' সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল লাগিল আজি বহুত বাই বাই